নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত বৃহস্পতি গ্ৰহ যিহেতু সবল অৱস্থাত থাকিব, গতিকে এই বৃহস্পতি গ্ৰহৰ সবল অৱস্থাই আপোনাৰ কোন কোন দিশত ভাল পৰিৱৰ্তন লৈ আনিব। কাৰণ যেতিয়া বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত স্থিতি হয়, তেতিয়াই ৰাশিচক্ৰত এক বিশেষ শুভ পৰিৱৰ্তন আহিব ধৰে। গতিকে জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে বৃহস্পতি গ্ৰহই ৰাশিচক্ৰত এক বিশেষ পৰিৱৰ্তন লৈ আনিব। গতিকে আপোনাৰ ৰাশিৰ কোন কোন দিশত এই পৰিৱৰ্তন আহিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখৰ ভিতৰত বৃহস্পতি গ্ৰহই লৈ অনা কেইটামান পৰিৱৰ্তনৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে বৃহস্পতি গ্ৰহ যিহেতু কৰ্কট ৰাশিত পূৰ্ণ বলি অৱস্থাত অৰ্থাৎ উচ্চ অৱস্থাত স্থিতি হ'ব, গতিকে এই স্থিতি প্ৰায় 12 বছৰৰ মূৰত এবাৰ দেখা যায়। গতিকে এনেধৰণৰ স্থিতিয়ে ৰাশিচক্ৰত আপোনাৰ প্ৰথম পৰিৱৰ্তন ধনৰ স্থানত লৈ আনিব। কাৰণ দ্বিতীয় স্থান হৈছে ধনৰ স্থান। গতিকে ধনৰ স্থানত যেতিয়াই ধনৰ কাৰক গ্ৰহ বৃহস্পতি গ্ৰহৰ স্থিতি হয়, তেতিয়া সেই ব্যক্তিগৰাকীৰ ধনৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাথাকে। অনায়াসে ধন টকা পইচাৰ আগমন হ'ব ধৰে। যিহেতু বৃহস্পতি গ্ৰহ দ্বিতীয় স্থানত স্থিতি হোৱাটো আপোনাৰ হাতত আৰ্থিক স্থিতিক কিছু সবল কৰিব। আপোনাৰ কথা বতৰাত মধুৰতা আহিব। যেতিয়াই দ্বিতীয় স্থানৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হয়, তেতিয়া সেইগৰাকী ব্যক্তিৰ কথা বতৰাত মধুৰতা আহে, কথা বতৰাত কিছু গাম্ভীৰ্য আহে। গতিকে জুন মাহৰ পৰা অক্টোবৰ মাহৰ সময়খিনিত আপুনি য'তেই নাযাওক কিয়, যিয়েই কাৰ্য নকৰক কিয়, সকলোৱে আপোনাৰ কথা মানিবলৈ বাধ্য হ'ব। বিশেষকৈ কৰ্মৰ অধিপতি হৈ আপোনাৰ ধনৰ স্থানত স্থিতি হোৱাটো, দ্বিতীয় স্থানত স্থিতি হোৱাটো খুব এক লাভদায়ক সংযোগ। কাৰণ কৰ্মৰ জৰিয়তে আপুনি ধন উপাৰ্জনো কৰিব পাৰিব। কৰ্মৰ জৰিয়তে আপুনি এইকেইটা দিনত ধন হাতত সঞ্চয়ো কৰিব পাৰিব। বিশেষকৈ যদি সঞ্চয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে কিন্তু এইকেইটা দিন আপোনাৰ বাবে খুব শুভ সংযোগদায়ক সময় হিচাপত পৰিগণিত হ'ব। লগতে আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভুত্বতা বিস্তাৰ কৰিব পাৰিব। আপুনি যদি আনৰ জৰিয়তে কিবা কাৰ্য কৰি আছে, তেতিয়াহ'লে আপোনাৰ কাৰ্যত সকলো ব্যক্তিয়ে আপোনাৰ কথাবোৰ মানি চলিব। যিহেতু দ্বিতীয় স্থানৰ পৰা পূৰ্ণ দৃষ্টি ষষ্ঠ আৰু অষ্টম স্থানত বৃহস্পতি গ্ৰহৰ পৰিব, যিটো কাৰণত অৱশ্যে বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি আপোনাৰ বিগত দিনত চলি থকা ৰোগ ব্যাধিৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ নিয়াব। কিন্তু যিকোনো বস্তু খোৱা লোৱা কৰাৰ পৰা অকণমান দূৰত থকাৰ প্ৰয়োজন আছে। কাৰণ মাজে সময়ে হজম শক্তি অকণমান কমিব পাৰে। তথাপি কিন্তু বৃহস্পতি গ্ৰহৰ দৃষ্টিসমূহ হৈছে অমৃতময় দৃষ্টি। য'ত দৃষ্টি পৰে সেই স্থানখনৰ সদায় অমৰত্ব প্ৰদান কৰে, অৰ্থাৎ সেই স্থানখন সদায় সুৰক্ষিত কৰি ৰাখে। যিহেতু ষষ্ঠ স্থান হৈছে ৰোগ ৰিপুৰ স্থান, গতিকে সেই স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু পৰিব এইখিনি সময়ত, গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ বিভিন্ন ধৰণৰ পুৰণা ৰোগৰ পৰা আপুনি সকাহ নিশ্চয় লাভ কৰিব। লগতে অষ্টম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ বাবেই কিছু আধ্যাত্মিকতাৰ প্ৰতি ৰুচি ধাউতি অকণমান বাঢ়িব। ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস পুনৰ বৃদ্ধি পাব। যেতিয়াই অষ্টম স্থানৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হয়, তেতিয়া ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বহুখিনি বৃদ্ধি পায়। গতিকে তেনেধৰণৰ সংযোগো এইকেইটা দিনত আপোনাৰ দেখা পোৱা গৈছে। লগতে কৰ্মস্থানত পূৰ্ণ দৃষ্টি বৃহস্পতি গ্ৰহৰ যিহেতু এইকেইটা দিনত থাকিব, গতিকে পূৰ্ণ বলি অৱস্থাত অৰ্থাৎ উচ্চ অৱস্থাত থকা কৰ্মৰ অধিপতি গ্ৰহ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু কৰ্মস্থানত থাকিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ কৰ্মত অনায়াসে ফল প্ৰাপ্তিৰ সম্ভাৱনা কিন্তু পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। গতিকে
অকণমান চেষ্টা কৰক, কৰ্মত কষ্ট কৰক, তেতিয়া দেখিব আপুনি নিশ্চয় ভাগ্যৰ জৰিয়তে আপোনাৰ কৰ্মত পৰিৱৰ্তনবোৰ দেখিবলৈ পাব। কাৰণ যেতিয়াই গ্ৰহসমূহে নিজৰ ঘৰখনক দৃষ্টি দিয়ে নতুবা নিজৰ ঘৰখনত স্থিতি হয়, তেতিয়া সেই স্থানখনৰ বৃদ্ধি কৰে। যিহেতু আপোনাৰ ৰাশিৰ বাবে কৰ্মৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ, আৰু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি কৰ্মস্থানত জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখৰ ভিতৰত থাকিব। গতিকে কৰ্মত বিভিন্ন প্ৰকাৰৰ লাভালাভ, কৰ্মত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ যোগ এইকেইটা দিনত দেখা পোৱা গৈছে। গতিকে নিশ্চয় আপুনি এইকেইটা দিনত বৃহস্পতি গ্ৰহৰ শুভ ফল লাভ কৰিব। গতিকে আশীষ কৰিছোঁ যাতে আপোনাৰ এই গ্ৰহস্থিতি এইকেইটা দিনত আৰু অধিক শুভ হৈ পৰক, তাৰেই কামনা কৰিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।